বগী বগী ছোৱালীৰ পাবলৈ মহিমা, যাবলৈ মন যায় বন্ধই নাগালেণ্ড কহিমা। আজই চীন ভাৰতৰ যুদ্ধ হব, পঞ্চ পাউদাৰ লুপ্ত হব। পঞ্চ পাউদাৰ লুপ্ত হলে বগী কলিবোৰ চীন ওলাব। কলি কলিবোৰ আমালে ৰব, বগী বগীবোৰ চীনাই নিব। দে বাৰু যি হব দেখা যাব। গুড মৰ্ণিং ছাৰ। কি কৈছা হে তুমি? তুমি কনা নেকি? এতিয়া গুড মৰ্ণিং হৈ থকা নাই নহয়, এতিয়া গুড ইভিনিং হৈছে। বাদ দিয়ক হে ছাৰ, কিবা এটাতো কৈছো, আপুনিতো বুজি পাইছে, আপুনি বুজি পালেই হ'ল আৰু। বাৰু বাৰু, এতিয়া তহঁতে মোক ফটক কলে ইংৰাজীৰ ABCDখন মাতি শুনোৱাচোন। কিন্তু অতি কম সময়ৰ ভিতৰত দুয়োটাই মাতি শেষ কৰি পেলাব লাগিব। তাৰ মানে ছাৰ দুয়োটাই মাতিবই লাগিব। এতিয়া আমি অকলে অকলে মাতো নে বেলেগ বেলেগকৈ মাতো? তহঁতে যেনেকৈ মাত তেনেকৈ মাত, কিন্তু তহঁতে 1 মিনিটৰ ভিতৰত ABCDখন সম্পূৰ্ণ শেষ কৰিব লাগিব। অ'কে ছাৰ, ষ্টাৰ্ট। ABCDEFGHIJKLMNOP QRSTUVWXYZ। হা? হলে তহঁতৰ? হয় ছাৰ, আমাৰ 1 মিনিটো নালাগিল, আমি 1 মিনিট নহওঁতেই ABCD শেষ কৰি পেলালো। বাহ বাহ, তহঁত বৰ বুদ্ধিয়াক ল'ৰা মাক চকলাই। থেংক ইউ ছাৰ। থেংক ইউ বাদ দে, তই যদি জান এটা ফটককে ভাল লগা কবিতা মাতি দে। অ'কে ছাৰ। হ'ব আৰম্ভ কৰা। হয় ছাৰ, ষ্টাৰ্ট। ক মানে কবিতা, খ মানে খাৰু, ছোৱালীলৈ চিঠি লিখোতে মায়ে মাৰিলে ঝাৰু। গ মানে গেলা আলু, ঘ মানে হৰ, ঠাণ্ডা পানী চুবই নোৱাৰি গাত উঠে মোৰ জ্বৰ। উঙ মানে কাঠৰ নাঙল, প্ৰথম চ মানে চকা, নগেনৰ জীয়েকক লাইন মাৰিছিলো তাইও দিলে মোক ঠকা। দ্বিতীয় চ মানে ছাগলী, বৰ্গীয় জ মানে জুই, মদৰ নিচাত কব নোৱাৰি ৰাস্তাতে দিলো শুই। জ মানে ঝাৰু আৰু নিয় মানে জীয়া, নগেনৰ জীয়াকে পৰীক্ষা ফেল কৰিলে পাতি দিব তাইক বিয়া। ত মানে তপা আংকল, থ মানে পথা, 7টাৰ লগত লাইন মাৰি তাই ঘূৰাই দিলে মোৰ মাথা। দ মানে দমৰা গৰু, ধ মানে ধান, মেডামলৈ মেছেজ দিওঁতে মায়ে ছিঙিলে কাণ। ন মানে নিঙিনি চানা, ত মানে তোলা, আমাৰ ছাৰে পাৰিছে আজি খাই আহিছে মূলা। হ'ব ল'ৰা, তই বঢ়িয়া কবিতা মাতিছ, মই বেহুজ হৈ যাব লগা কবিতা মাতিছা তই। বা ল'ৰা, তোক মই আকৌ কালি কবিতা মাতিব দিম বাৰু, তই আকৌ কবিতা চাই আহিবি, আজিলৈ বাৰু হ'ব। এই ছাৰ, আমি জন্মৰ পৰাই ফেমাছ। ক'ৰ কবিতা ক'ত মিলাব লাগে জানো নহয় মাক চকলাই। দে হ'ব দে, এতিয়া তহঁত যা, কালিলৈ আকৌ স্কুল আহিবি।